হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি আছে দেওবাৰ, আৰু দেওবাৰ দিনাখন আমাৰ ঘৰত গাহৰি মাংস নচলিব, সেইটোতো হ'বই নোৱাৰে। এতিয়া যিহেতু লাই শাকৰ ছিজন, সেইবাবে বনাইছোঁ গাহৰি মাংসৰ লগত লাই শাক। মই আকৌ গাহৰি মাংসৰ লগত লাই শাক খাই বহুত ভাল পাওঁ। কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। আৰু যোনসকলে মানে গাহৰি বেয়া পায় সেইসকলে মানে ইগন'ৰ কৰিব আৰু একো বেয়া নাপাব। ভিডিঅ'টো আৰু বেয়া আমি খাওঁ দেখি দি দিছোঁ। গাহৰি বনাই মেলি এইফালে বেটি অকণমান সময় খেলিলোঁ, দেখিছেনে তাই মাত খাই ইমান জোৰছে উলিয়াইছে নহয়। মানে এইখিনি সময়ত তাইক চফা কৰি দিছিলোঁ, তেতিয়াই গামোচাখনৰ লগত তাই পূৰা খেলাত লাগিছে। আৰু পিছবেলাখিনি সময়ত মানুহজনৰ লগত অকণমান ওলাই আহিছিলোঁ, বহুদিন এনেকৈ ওলাই অহা হোৱা নাছিলে। কামৰ পৰা যিহেতু অলপ সোনকালে পাইছিলেহি, সেইবাবে অলপ ওলাই আহিলোঁ। আৰু এইফালে খাইছোঁ ম'ম'জ খাই মেলি ঘৰত গৈ মেলি খালোঁ। এইফালে জেমছ, আৰু এইফালে চাওকচোন বেটিক আজি দাঁতিয়ে কেতিয়া কাপোৰযোৰ পিন্ধাই দিছোঁ, ইমান মৰম লাগিছে নহয়নে? পিন্ধাই চালোঁ কেনেকুৱা লাগিছে বুলি, সঁচাকৈ বৰ মৰম লাগিছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ এদিন লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই দেই।